শ্ৰদ্ধা শিক্ষাগুৰুসকল, এটি ভাল খবৰ। 2025 বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে ইতিমধ্যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ নাম তালিকা প্ৰকাশ হৈছে আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ ফেচবুক একাউণ্টত প্ৰকাশ কৰিছে আৰু তেখেতে ইয়াত উল্লেখ কৰিছে যে আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত এখন সংবাদমেল যোগে 2025 বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ নাম ঘোষণা কৰোঁ। মাধ্যমিক শিক্ষাৰ 8 গৰাকী আৰু প্ৰাথমিক শিক্ষাৰ 7 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক এই বঁটাৰ বাবে বাছনি কৰা হয়। অহা 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসত শিক্ষক শিক্ষয়িত্ৰীসকলক এই বঁটা প্ৰদানেৰে সন্মানিত কৰা হ'ব। গতিকে শ্ৰদ্ধা শিক্ষাগুৰুসকল, এটি ভাল খবৰ। 2025 বৰ্ষৰ বাবে ইতিমধ্যে নিৰ্বাচিত হোৱা কৃতি শিক্ষক, ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ নাম প্ৰকাশ হৈছে আৰু ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱা সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ফেচবুক একাউণ্টত প্ৰকাশ কৰিছে। আৰু লগতে আমি এডুটেক ইন ইউটিউব চেনেলৰ তৰফৰ পৰা সকলো নিৰ্বাচিত শিক্ষক শিক্ষয়িত্ৰীসকললৈ অভিনন্দন জনালোঁ। আৰু তালিকাখন আপোনালোকে স্ক্ৰীণত দেখিছে যে এলিমেণ্টাৰী পৰ্যায়ত ডিব্ৰুগড়, কামৰূপ, গোলাঘাট, যোৰহাট জিলাৰ পৰা তেখেতলোক নিৰ্বাচিত হৈছে। ডিব্ৰুগড়ৰ পৰা নিজু ৰাভা, ডিব্ৰুগড়ৰ পৰা গুণীন্দ্ৰ গোহাঁই আৰু কামৰূপ মেট্ৰ'ৰ পৰা উৰ্বশী দাস, গোলাঘাটৰ পৰা নবীন চন্দ্ৰ দাস আৰু নন্দিতা ৰাজপুত আৰু যোৰহাটৰ পৰা অনিল চন্দ্ৰ হাজৰিকা আৰু দীপিকা সভা পণ্ডিত। এইসকল শিক্ষাগুৰুৱে প্ৰাথমিক পৰ্যায়ত নিৰ্বাচিত হৈছে আৰু ছেকেণ্ডেৰী পৰ্যায়ত ডিব্ৰুগড়, তিনিচুকীয়া, আপোনালোকে স্ক্ৰীণত দেখা পাইছে, লখিমপুৰ, যোৰহাট, হাইলাকান্দি আদি জিলাৰ পৰা নিৰ্বাচিত হৈছে। গতিকে এইসকল শিক্ষাগুৰুলৈ আমি অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ আৰু এইসকল শিক্ষাগুৰুক অহা 5 ছেপ্টেম্বৰৰ দিনাখন অৰ্থাৎ শিক্ষক দিৱসৰ দিনাখন ৰাজ্যিক কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰা হ'ব। এয়া নিশ্চয় সকলোৰে বাবে ভাল খবৰ। গতিকে এইসকল শিক্ষাগুৰুলৈ পুনৰবাৰ আমি শুভেচ্ছা আৰু অভিনন্দন জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আপোনালোক সকলোকে এডুটেক ইনলৈ স্বাগতম জনালোঁ আৰু যিসকল শিক্ষাগুৰুৱে আজি নতুনকৈ ভিডিঅ'টো চাই আছে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগৰ শিক্ষাগুৰুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ।